Hey guys, welcome to my channel Dias Vlog. মোৰ এইটো ইউটিউবত ফাৰ্ষ্ট ভিডিঅ' হয়। তো আপোনালোকে চাই কেনে লাগে মোক জনাব কমেণ্ট বক্সত। তো আপোনালোকে বুজা ক'ত চালে প্লিজ তলত কমেণ্ট কৰি জনাব। আৰু মই ক'ত পূজা চালোঁ আপোনালোক সকলোকে মই দেখাই আছোঁ। তো ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি শেষলৈ চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ঘৰৰ পৰা ওলালোঁ, ই ৰিক্সা পালোঁ বাটতে। তো ই ৰিক্সাতে গ'লোঁ। তো চাই থাকক, গৈ আছোঁ আমি। গৈ আছোঁ আমি গণেশগুৰিলৈ। প্ৰথমে গণেশগুৰিত তাতেই পূজা চাম, তাৰপিছত আৰু ক'ত চাওঁ দেখা যাব। তো আপোনালোকে চাই থাকক। আহি পালোঁ গণেশগুৰি আমি। ইমান মানুহৰ ভিৰ। এতিয়া লাইন পাতি আছোঁ, চাই থাকক। ভিতৰলৈ যাব পাওঁ নে নাপাওঁ ঠিক নাই। তো চাই থাকক। ভিতৰত ইমানেই ভিৰ, ঠেলা হেঁচাতে মন্দিৰৰ বাহিৰ ওলাই আহিলোঁ। পিক উঠাই নহ'ল আমাৰ। তো বলক ভিডিঅ'টো চাই থাকক। এতিয়া ক'ত যাওঁ। গেছ দিয়া বেলুন লাগিব নেকি কাৰোবাক? লাগিব যদি লৈ লোৱা ইয়াৰে পৰা। গণেশগুৰিৰ পিছত এতিয়া আমি গৈ আছোঁ গণেশ মন্দিৰৰ পিনে। তাত পূজা চাম। তো বলক চাই থাকক। মোৰ গণেশ মন্দিৰৰ যোনটো ভিডিঅ' আছিল ৰেকৰ্ডিঙে নহ'ল। চ' মই কাষত ফটো দি দিম, আপোনালোকে চাই ল'ব হা। মানুহৰ ইমানেই ভিৰ ৰেকৰ্ডিং কৰিবই নোৱাৰিলোঁ। এতিয়া আমি গৈ আছোঁ নয়নপুৰলৈ। তাতে পূজা চাম অলপ। নয়নপুৰত এইখন নিউ ডমিন'জ খুলিছে। তো কোনোবাই যদি আহিব পাৰে, ইয়াতে ওচৰতে হয় গণেশগুৰিৰ। আহি কিনে ট্ৰাই কৰিব পাৰে, আহি যাব। নয়নপুৰৰ পূজাস্থলীলৈ আমি আহি পালোঁ। ইয়াতেও বাহিৰত ইমান মানুহ নাই, যদিও ভিতৰত বহুত মানুহ আছে। চাই থাকক, দেখা পাব আপোনালোকেও।
ইয়াতে এতিয়া আৰতি দি আছে, চাওক আপোনালোকে। এতিয়া ওলাই আহিলোঁ বাহিৰলৈ, ইমান গৰম, ভিতৰত থাকিব নোৱাৰি বেছি টাইম। তো এতিয়া গৈ আছোঁ আমি। গৈ আছোঁ পাব্লিক হেল্থ। তাতে পূজা চাই চিধা ঘৰত যাম আৰু বেলেগত নাচাওঁ। তো বলক ভিডিঅ'টো চাই থাকক, আমি গৈ আছোঁ। আহি পালোঁ আমি পূজা মণ্ডপত। ইয়াতে সেৱা কৰি দুটামান ফটো উঠিলোঁ। ফটোবিলাক লাষ্টত মই দেখাই আছোঁ, চাই ল'ব আপোনালোকে। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নিউ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকৰ তাতে প্ৰথমে যায়। তো এতিয়া আৰু ভিডিঅ'টো খতম কৰোঁ। তো বাই বাই গাইজ, থেংক ইউ।